Good morning and welcome back to my YouTube channel. More YouTube channel or অন্য এটা ভিডিওলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু আজি মই এফালে যাবলৈ ওলাইছো। এতিয়া ৰাতিপুৱা চুলি ধুই আহিছো কাৰণে অকণ তিতি আছে আৰু হেতু কাৰণে মই কলে যাম কি কৰিম আপোনালোকক দেখুৱাই থাকিম বাৰু। আৰু আজি এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলৈ। তেনেহলে চাই থাকিব ভিডিওটো শেষলৈকে আৰু যি সকল মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। Hello everyone, মই আহি পালো দিখা নাৰ্সাৰীলৈ। ইয়াতে আহিম বুলি কৈছিলো। এয়া মই আপোনালোকক এনেকৈ দেখুৱাই দিছো বেক কেমেৰা দি। নাৰ্সাৰী মৌবন্ধাত আছে, যোৰহাট মৌবন্ধাত। আপোনালোকে আহিব পাৰে কেতিয়াবা ইয়ালৈ। খুবেই ধুনীয়া এটা পৰিবেশ, মই আপোনালোকক দেখুৱাই থাকিম। মানুহ আছে ইয়াত। কি কৰিছে? হা আহিছে। এয়া আমাৰ এখেতে ভিডিঅ' কৰি আছে বাৰু। মই আপোনালোকক দেখুৱাম ইনডোৰ প্লান্টখিনি এফালৰ পৰা দেখুৱাইছো। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। একদম ভেৰাইটিজ আছে, আপোনালোকে যি ল'লেও মানে যি বিচাৰে সেইটোৱে পাব। খুব ধুনীয়া এটা পৰিৱেশ, কিমান পৰিপাটিকৈ থৈছে, খুব ধুনীয়াকৈ থৈছে দেই। ফুটছৰ হওক, ফ্লাৱাৰ হওক বা পট হওক, চিৰামিকৰ পট হওক, মাটিৰ পট, ফাইবাৰ সকলো পোৱা যায়। সুলভ মূল্যত পোৱা নিচিনাকৈ পাব। আহক, আপোনালোকে যেতিয়াই বিচাৰে পাব। চাপৰতে লগা বস্তু, ফল মূল, অমিতা, ফ্লাৱাৰৰ হাইড্ৰেঞ্জিয়া, হেবিস্কাছ, গোলাপ, প্ৰত্যেক ফ্লাৱাৰে পাব। আহক। মাছ বনাবলৈ ওলাইছো। আজি অলপমান মাছ আনিছিলে কাকৌডুঙৰ পৰা। ভাবিলো মাছখিনিকে বনাও আৰু মাছৰ তেনেহ'লে আপোনালোকে চাই থাকিব। কি কি কৰিছো, কি কি নকৰো আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। মাছখিনি ফ্ৰাই কৰি লৈছো আগতে। মাছখিনি টাৱাত ফ্ৰাই কৰিলে বেছি ধুনীয়া হয়, নাভাঙে।
এনেকৈও কৰিব পাৰে বাৰু। এতিয়া ইয়াক কম মাছখিনি ভাজি ল'লোঁ। বনাবৰ কাৰণে লৈছোঁ পিঁয়াজ, এটা গোটা পিঁয়াজ কাটি লৈছোঁ দুফালকৈ এনেকৈ, সৰিয়হ, নহৰু আৰু এইখিনি মই মিক্সিত মাৰি ল'ম। আৰু নিমখ হালধি আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব, সেইখিনি মই দেখাই দিয়া নাই। তেনেহ'লে আগবাঢ়ো। সৰিয়হৰ পেষ্টখিনি মই ইয়াত দি দিম। মই ইয়াত নিমখ দিছোঁ আৰু নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব। আৰু ইয়াত হালধি দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই লওঁ। ইয়াৰ পাছত মই ইয়াত 2টা বিলাহী দিম, সেইকাৰণে এইখিনি মিহি মিহিকৈ কুটি লৈছোঁ। আপোনালোকে মিক্সিত মাৰিও দিব পাৰে। মিক্সিত মাৰিলে আপোনালোকে মিশ্ৰণখিনি বেছিকৈ ভাজিব লাগিব আৰু টেষ্টটো ধুনীয়া হয় বাৰু। এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অকণমান দেৰি সিজালৈকে মই ইয়াত ঢাকন দি থ'ম, যাতে বস্তুখিনি ভালকৈ সিজে। এতিয়া এইখিনি বিলাহীখিনি ভালকৈ সিজি গ'ল। ইয়াত মই এতিয়া গৰম পানী দি দিম। গৰম পানী দি আকৌ অকণমান সময়ৰ কাৰণে সিজিবলৈ দিম। আপোনালোকে একেবাৰে গোটেইখিনি দি নিদিব। যিহেতুকে এইখিনি অকণমান গ্ৰেভি নিচিনা হ'ব, সেইটো কাৰণে বেছি পানী ব্যৱহাৰ নকৰোঁ। প্ৰথমতে অলপমান দিছোঁ, এইখিনি এতিয়া ঢাকন দি আকৌ সিজিবলৈ দিম। এতিয়া এয়া দেখিছে, ইয়াৰ পানীখিনি প্ৰায় শুকাই গৈছে। ইয়াত মই আৰু অকণমান পানী দিম, যিহেতুকে ইয়াত মাছখিনি দিয়া নাই। পানী ইমানখিনি দিলেই হৈ যাব। এতিয়া মই ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। এতিয়া কম জুইত ঢাকোন দি আকৌ ইয়াক এনেকৈ থৈ দিম। মিনিট পাছত ঢাকোনখন গুচাই চাইছোঁ, এয়া মাছখিনি হৈ গ'ল। এতিয়া আৰু ইয়াত পানী দিয়াৰ কোনো দৰকাৰ নাই। আপোনালোকে এইখিনি গৰমে গৰমে পৰিৱেশন কৰিব পাৰিব। খাবলৈ খুবেই ধুনীয়া হয়। এবাৰ ট্ৰাই কৰি চাব ৰেচিপিটো, আৰু কেনেকুৱা লাগিল কমেণ্টত জনাব। এয়া মাছখিনি বনোৱা হৈ গ'ল। আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা লাগিছে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।